গাইজ আমি গৈ আছো গান্ধী মণ্ডপলৈ। তো গান্ধী মণ্ডপটো ৰাজঘৰৰ ভিতৰত আৰু পাহাৰৰ ওপৰত হয়। তো মই প্ৰথমবাৰৰ বাবে গৈ আছো আৰু আমাৰ বাবাটোকো লৈ গৈ আছো। বলক তেনেহ'লে গান্ধী মণ্ডপলৈ যাওঁ আৰু গান্ধী মণ্ডপত গৈ আপোনালোককো দেখাওঁ গান্ধী মণ্ডপৰ ভিতৰৰ পৰিৱেশখিনি আৰু মিউজিয়াম আছে কিবা কিবি সেইখিনিও দেখাম ভিডিঅ'টো, গতিকে শেষলৈকে চাই থাকিব। গাইজ ফাইনেলি আমি আহি পালোঁ ইয়া গান্ধী মণ্ডপ আৰু কাষতে মানে গেটৰ কাষতে ইয়াতে মন্দিৰ আছে ইয়া। তো মন্দিৰৰ ভিতৰত নোসোমাওঁ আৰু মানে ভিতৰ গান্ধী মণ্ডপৰ ভিতৰলৈ সোমাই যাওঁ। তো ভিতৰত গৈ গোটেইখিনি দেখাই আছোঁ। আগতে ভিতৰৰ মানে যোৱাৰ আগত মানে টিকিট কাটিব লাগিব। তো টিকিট মানে 20 টকাকৈ টিকিট লয়। তো মানে আগতে টিকিট নাছিল, আজিকালি মানে অলপ পাৰ্ক চিষ্টেম কৰি দিছে, সেইকাৰণে মানে টিকিট লোৱা হৈছে। তো বলক টিকিটখিনি লৈ লওঁ আৰু ভিতৰলৈ সোমাই যাওঁ। তো গাইজ ফাইনেলি আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওক ইমান ধুনীয়া মানে এটা পৰিৱেশ মানে দেখা পালোঁ আৰু আমাৰ ভাৰতীয় জাতীয় পতাকাখন ইমান ধুনীয়াকৈ মানে উৰি আছে। তো চাওক মানে ইমান ধুনীয়া আৰু আমি যিখিনি টাইমত আহিছোঁ সিমান মানুহ নাই, তথাপিও মানে বহুত ভাল লাগিছে। আৰু চাওক মানে বহুতে মানে কেমেৰা লৈ আহিছে, ফটো চটো উঠি আছে। তো বলকচোন আমি গোটেই গান্ধী মণ্ডপটো চাই লওঁ, আপোনালোককো দেখাওঁ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক কি দেখাব পাৰোঁ। আৰু মিউজিয়ামৰ ভিতৰত অলপ পিছত সোমাম। তো আগতে আমি বাহিৰতে মানে ভিউটো চাই লওঁ আৰু বাহিৰৰ মানে কেনেকুৱা মানে কি আছে আপোনালোকক গোটেইখিনি দেখাওঁ আৰু আমিও হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই হেমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ আপোনালোকেতো গম পালে মই এতিয়া আছোঁ গান্ধী মণ্ডপত। তো বলক গান্ধী মণ্ডপত গোটেইখিনি আপোনালোকক দেখাওঁ আৰু ময়ো চাওঁ ভালকৈ। তো মানে আৰু এয়া আমাৰ বাবা মানে তাৰ পৰা মানে চাই আছে, ট্ৰেইনৰ মাত শুনা পাইছে, ট্ৰেইন চাই আছে, ইয়াত চাব পাৰিছে। আৰু ইমান ধুনীয়া এটা ভিউ, চাওক কিমান ধুনীয়া মানে লাগিছে। তো কি ক'ম আৰু ওপৰৰ পৰা আৰু তলত ইমান সৰু সৰু দেখা যায় বিল্ডিংবোৰ। তো চাওক আৰু ইমান ধুনীয়াকৈ মানে ৰেলিং বনাই দিছে, ইমান ভাল লাগিছে। মানে পোৱালিবিলাকৰ টেনশ্যন নাই আৰু আমাৰ মানে সোমায়ে এনেকৈ চাওক মানে চবেই ফটো চটো উঠিছে। পাৰ্কখনতে আমি সোমাই আহিলোঁ। আগতে পাৰ্ক চিষ্টেমে কৰিছে, মানে অকল খেলনা কিবা কিবি নাই আৰু পোৱালিবিলাকৰ, সেইটো কাৰণে অলপ অসুবিধা হৈছে সিহঁতৰ। তো একো নাই, মানে এনেই খেলিব পাৰে, দৌৰি কৰিব পাৰে আৰু। তো চাওক আৰু ফুল চুলবিলাক ইমান ধুনীয়াকৈ লগাইছে। আৰু এইটো হ'ল মিউজিয়ামৰ ভিতৰত অলপ পিছত সোমাই যাম। তো মানে শেষত আৰু। তো এতিয়া মানে ফটো চটো কিবা কিবি উঠিম আৰু এয়া আমাৰ পৰম পিতা মহাত্মা গান্ধীজী। আৰু আমাৰ বাবাটো বাৰে মানে এই ট্ৰেইনৰ মাত শুনা পায়, তাতে যাই উঠে আৰু ইফালে ট্ৰেইন চাই আছে ইয়া। তো কি ক'ম আৰু সৰু ল'ৰা ছোৱালীবিলাকতো এনেকুৱাই ন, তো চায়ে থাকে। আৰু চাওক ইমান দৌৰা দৌৰি কৰি আছে, মানে পূৰা ফ্ৰী পাইছে আৰু কি ক'ম, মানে পূৰা দৌৰিব মানে ভাল পাইছে আৰু। তো এইফালে মিউজিয়ামটোৰ ভিতৰত মানে আমি দেৰিকৈ সোমাম। তো আগতে ফটো চটোবিলাক কিবা কিবি বাহিৰত মানে উঠি লওঁ, নহ'লে পিছত আন্ধাৰ হৈ যাব। আৰু আমাৰ বাবাই মানে ইয়াতে সোমাই মানে এজনী ফ্ৰেণ্ড পাই গ'ল, ফ্ৰেণ্ডজনীৰ লগত পূৰা খেলি আছে, চাব পাৰিছে ধুনীয়াকৈ। আৰু চাওক ভিউবিলাক ইমান ধুনীয়া, বাপৰে মানে কি ক'ম আৰু। মানে খেলনা বস্তু নাথাকিলেও মানে পোৱালিবিলাকক ভাল পাইছে আৰু মানে আহি জেগাখন মানে খোলা মিলা আৰু মিউজিয়ামটোৰ ভিতৰত আমি এতিয়া সোমোৱা নাই। তো ভিতৰত গৈ মানে গোটেইখিনি দেখাম। আৰু ফুলবিলাক ইমান ধুনীয়া লাগিছে, চবেই ফটো চটো উঠি আছে আৰু আমাৰ বাবাই আৰু বাবুৰ মানে ফ্ৰেণ্ডজনীয়ে পূৰা একদম খেলি আছে। তো তাৰ দেউতাকে মানে লৈ যাব বিচাৰি আছে, সি নাযায়।
তো ইমান মানে মাতি আছে আৰু ইও খেলি ভাল পাইছে তো পোৱালীক লগ পাইছে ন সিহঁতে মানে পুৰা ফ্ৰেণ্ডশ্বিপ হৈ গ'ল আৰু এনেকৈ খেলি আছে আৰু চাওক আৰু চবেই এনেকৈ ফটো উঠি আছে কিন্তু সিহঁতৰ তাতে যাব মানা কৰিছে তথাপিও গৈ আছে আৰু গৈ পেলাই ফটো চটো উঠি আছে আৰু আমাৰ বাবাহঁতে পুৰা একদম হাত ধৰি ঘূৰি আছে পুৰা একদম ফ্ৰেণ্ডশ্বিপ হৈ গ'ল মানে কি ক'ম আৰু ই য'তে যায় ত'তে ফ্ৰেণ্ড পাই যায় তো ভাল লাগে আৰু এনেকৈ ঘূৰিলে আৰু এনেকৈ আৰু ইফালে তললৈ মানে আমি পিছফালে মানে তলত এনেকৈ চিৰি বনাই দিয়া হৈছে তো একো নাই পিছফালে পাহাৰৰ মাজত এনে চিৰি কেইটামান এনেকৈ বনাই দিছে গোটেই যিমানে যাম সিমানে চিৰি পাই যাম তাতে মানে এনে ল'ৰা ছোৱালীবিলাকে এনেকৈ ঘূৰিব পাৰে আৰু তো মানে আমাৰ কাৰণে আৰু একো নাই পোৱালিলৈ এনেকৈ ৰিক্সে হয় যাবলৈ তো তথাপিও আমি এনেকৈ অলপমান ফুৰি আহিলোঁ তো এয়া আমি এতিয়া মানে আকৌ ওপৰলৈ উঠি আহি আছোঁ চাব পাৰিছে আৰু ভাল লাগিছে কোনোবাই যদি অহা নাই আহিব গান্ধী মণ্ডপ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে মানে এনেকৈ ঘূৰি আৰু আমাৰ বাবা মানে পুৰা মানে খেলিব পাৰিছে দৌৰা দৌৰি আৰু ৰিলচ কিবা কিবি বনাইছোঁ আৰু তো ৰিলচবিলাক পিছত মানে পাব আৰু কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব সো গাইজ আমাৰ পাৰ্কখন ঘূৰা হৈ গ'ল আৰু এতিয়া আমি মিউজিয়ামৰ ভিতৰত সোমাই যাম তো এয়া জোতা খুলি আছোঁ তো বলক তেনেহ'লে ভিতৰলৈ যাওঁ আৰু কি আছে আপোনালোককো দেখাওঁ আৰু ময়ো চাওঁ গাইজ আমাৰ মিউজিয়াম চোৱা হৈ গ'ল আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব তো আহি আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই